নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই আপোনালোকৰ লগত ট্ৰেডিশ্যনেল পিঠা ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এইটো পাতত দিয়া পিঠা বুলিও কয়। এইটো বনাবলৈ মই লৈছোঁ এফাল নাৰিকল ৰুকা, কেইটামান কাজু, 2 চামুচমান চেনি, 2টামান কিচমিচ, সৰু বাটিৰে এবাটি পিঠাগুড়ি, কেঁচা পিঠা ল'ব লাগিব, অকণমান মৌ, অকণমান ঘি ল'ম আৰু সানিবৰ কাৰণে অকণমান আমুল তাজা গাখীৰ ব্যৱহাৰ কৰিম। আপোনালোকে আমুল তাজা গাখীৰৰ পৰিৱৰ্তে পানী দিও সানিব পাৰে। আগতে আমাৰ আইতাহঁতে এইবিলাক কাজু, কিচমিচ বা ঘি, মৌ এইবিলাক ব্যৱহাৰ নকৰাকৈ এনেকৈ পিঠা বনাই খুৱাইছিল। খাই বহুত ভাল লাগিছিল, কিন্তু মই এতিয়া বেছি সোৱাদযুক্ত হ'বৰ কাৰণে এইবিলাক সামগ্ৰী ব্যৱহাৰ কৰিম। তাৰ বাবে মই এখন ভীমকলৰ পাত এনেদৰে গেছত প্ৰথমতে লেৰেলাই ল'ম। পাতখিলা কাটি আনি মই ভীমকলৰ পাত লৈছোঁ। ভীমকলৰ পাতত বেছি ভাল আৰু সেইকাৰণে এই পাতখিলা এনেদৰে আমি গেছৰ ওপৰত দি গোটেই পাতখিলা অলপ লেৰেলাই ল'ম। তেতিয়া মানে পাতটো ভাজ দিবলৈ সুবিধা হ'ব। পিঠাখিনি ঘূৰোৱাৰ পিছত আমি পাতটো নৰিয়াইহে টাৱাত দিব লাগিব। গতিকে আমি এনেকৈ পাতখন প্ৰথমতে আমি এনেদৰে গোটেই পাতখন লেৰেলাই ল'ম। তেতিয়া কোমল হয় আৰু এতিয়া পাতখিলাৰ কিনাৰৰ পৰা লেৰেলাই লোৱাৰ পিছত এই কিনাৰৰ পৰা আমি এনেদৰে কটাৰীৰে কাটি ৰছী উলিয়াই ল'ম। পিঠাটো নৰিয়াই বান্ধিবৰ কাৰণে ৰছী লাগিব নহয়, সেয়েহে আমি পাতৰ কিনাৰৰ পৰা এনেকৈ কটাৰীৰে সৰুকৈ কাটি তাৰ পৰা সৰু সৰু কিছুমান ৰছী উলিয়াই ল'ম। এনেদৰে কিছুমান ৰছী বনাই ল'ব লাগিব। মই বনাই লৈছোঁ বাৰু এইখিনি পিঠা বান্ধিবৰ কাৰণে। এতিয়া আমি পাতখিনি সৰু সৰু চাইজত মানে কাটি ল'ব লাগিব। লেৰেলাই লোৱা পাতখন আমি এনেদৰে সৰু সৰু কিছুমান টুকুৰা কৰি ল'ম। এতিয়া আমি পিঠাখিনি এই নাৰিকলৰ লগত সানি ল'ম। মই কাজু কিচমিচখিনি সৰু সৰুকৈ কাটি ল'লোঁ। ভিডিঅ'টো বহুত দীঘল হ'বৰ কাৰণে মই কটাটো আপোনালোকক নেদেখুৱালোঁ। আপোনালোকে এনেকৈ সৰু সৰুকৈ কাটি ল'ব পাৰে। কেতিয়াবা মিক্সিত দি ল'লেও হয় বাৰু কাজুটো, তেনেকৈও ল'ব পাৰে আপোনালোকে নিজৰ সুবিধামতে। পিঠাখিনি এতিয়া আমি নাৰিকলৰ লগত ধুনীয়াকৈ মিলাই ল'ম। অলপমান গাখীৰ মিলাই ল'ম। এইটো আন্দাজমতে আপোনালোকে পিঠাখিনি যিমানটো প্ৰয়োজন হয় সেইটো হিচাপত আপোনালোকে গাখীৰটো দি ল'ব। গোটেইখিনি বস্তু মই ইয়াত দি ল'ম। এতিয়া পিঠাৰ লগত দি পেলাই গোটেইখিনি একেলগে দিব লাগিব। ঘিউ 1 চামুচ দি লৈছোঁ। 1 চামুচ সম্পূৰ্ণ নহয়, অলপমান কমকৈ দিছোঁ। মই 1 চামুচ মানেই দিম, যিহেতু চেনি দিয়া আছেই। এতিয়া গোটেইখিনি আমি ভালদৰে মিলাই ল'ম। পিঠাটো সানোতে আপুনি বৰ বেছি টানকৈ থ'লেও খাবলৈ অলপ হেৰি হয়, খাবলৈ ইমান ভাল নালাগে। বৰ বেছি কোমল হ'লেও আকৌ পাতত বান্ধিবলৈ অসুবিধা হ'ব। এনেকুৱা এটা নিৰ্দিষ্ট জোখত আপুনি ৰাখিব, যাতে বৰ বেছি টানো নহয় আৰু একেবাৰে পনীয়াও নহয়। এনেকুৱা এটা জোখত আপুনি পিঠাটো ল'ব লাগিব। এতিয়া আমি এখন পাতত এই পিঠা, মই এইখন ডাঙৰ চামুচ কাৰণে 1 চামুচকৈ লৈছোঁ। এনেকৈ 1 চামুচ লৈ ধুনীয়াকৈ এনেকৈ এইফালে ফুল কৰিলোঁ, আকৌ এইফালৰ পৰা এনেকৈ ফুল কৰি ল'ব লাগিব। তাৰপিছত এই দুইটা চাইডে এনেকৈ
ফোল্ড কৰি ল'ব লাগিব। ফোল্ড কৰি সেই ৰছী যে বনাইছিলোঁ পাতৰ কিনাৰৰ পৰা সেই ৰছী লৈ আমি এনেদৰে পিঠাটো বান্ধি লৈ ৰেডি কৰি লাগিব গোটেইখিনি পিঠা। এতিয়া এনেদৰে বান্ধি ল'ব লাগিব। এনেকৈ মই গোটেইখিনি পিঠা বান্ধি লওঁ এটা এটা কৰি। আপোনালোকে সৰু চামুচ হ'লে 2 চামুচ দিব, মই ডাঙৰ চামুচ যে সেইটো কাৰণে 1 চামুচকৈ দিছোঁ। তৰাপাততো বনাব পাৰি এইটো পিঠা। তৰাপাতত বনালে তৰাপাতৰ এটা গোন্ধ আছে, সেই গোন্ধটো ভাল লাগে। এতিয়া মই তৰাপাত নাই কাৰণে ভীমকলৰ পাততে বনাইছোঁ পিঠাটো। ভীমকলৰ পাতত বনালেও হয় বাৰু, তৰাপাতৰ গোন্ধটো এতিয়া ভীমকলৰ পাতত নাহে আৰু ধৰি লওক, কিন্তু এনেই ভাল লাগে। ভীমকলৰ পাতত বনালেও খাবলৈ ভাল হয়। এনেদৰে গোটেই পিঠাখিনি আমি এনেদৰে পাতত সৰু সৰু পাতত এনেকৈ নৰিয়াই বান্ধি ল'ব লাগিব। এতিয়া পিঠাখিনি বন্ধা ইতিমধ্যে আমাৰ হৈ গৈছে। এতিয়া গেছটো জ্বলাই একেবাৰে সৰুকৈ জ্বলাব লাগিব, চিমত দিব লাগিব। এনেকৈ জ্বলাই টাৱা এখন পাতি তাতে আমি পাতত বান্ধি থোৱা পিঠাখিনি এনেকৈ টাৱাখনৰ ওপৰত দি 15-20 মিনিটমানৰ কাৰণে ৰাখিব লাগিব। অৱশ্যে তাৰ মাজতে আমি দুবাৰমান লুটিয়াই দিব লাগিব। পাতখিনি এনেদৰে লুটিয়াই দিব লাগিব। এতিয়া মই জাষ্ট দিছোঁহে, গতিকে অলপ সময় ৰৈ আমি পিঠাখিনি লুটিয়াই সিজাব লাগিব। তেতিয়া আপোনাৰ 15 মিনিটমানৰ পিছতে, 20 মিনিট নালাগেই বাৰু, তৈয়াৰ হৈ যাব খাব পৰাকৈ। টাৱাত দিয়া 5 মিনিটমান হৈছে। আমি এতিয়া পিঠাখিনি এনেদৰে লুটিয়াই দিম। আপোনাৰ 15 মিনিট কৈছিলোঁহে, মই 15 মিনিট চাগে নালাগিবই। এনেদৰে আমি গোটেই পিঠাখিনি এবাৰ এনেদৰে লুটিয়াই দিম। দেখিছেনে পাত এনেদৰে ৰঙচুৱা পৰিছে আৰু। এতিয়া শিলুটি সিজিব নহয়, তেতিয়া আকৌ 1 লুটি দিম, পুনৰ লুটিয়াই দিম। তাৰপিছত হ'বই খাব পৰা। অলপ সময় পিছত আমি পিঠাকেইটা পুনৰ এনেদৰে লুটিয়াই দিম। পাত দুয়োফালে ৰঙচুৱা হ'ল, তাৰমানে আমাৰ পিঠা সিজিছেই। এনেদৰে খুব কম সময়ৰ ভিতৰতে আপোনালোকে তেল ব্যৱহাৰ নকৰাকৈ এটা সুস্বাদু পিঠা বনাই খাব পাৰিব। 10 মিনিটমান সময়ো হয়তো কেতিয়াবা, যদি আপোনাৰ গেছটো চিমত দিলেও অলপ বেছিকৈ জ্বলে, তেতিয়াহ'লে হয়তো আপোনাৰ 10 মিনিটো নালাগিব পাৰে। মোৰতো অলপ সৰুকৈ জ্বলে কাৰণে 10 মিনিটমানতে হৈ গ'ল আৰু পিঠা। এতিয়া আমি পাতৰ পৰা পিঠাকেইটা এটা এটাকৈ খুলি গোটেইখিনি পিঠা উলিয়াই ল'ম। দেখিলে ইমান ধুনীয়া এটা পিঠা কম সময়ৰ ভিতৰতে হৈ গ'ল। এই পিঠাটো বৰ সুস্বাদু, খাবলৈ ভাল। সৰু ল'ৰা ছোৱালীয়ে যদি কেতিয়াবা আপোনাৰ ল'ৰা ছোৱালী পিঠা খাবলৈ মন নকৰে, তেতিয়াহ'লে আপুনি এনেদৰে বনাই আপোনালোকে বৰ্ণভিটাৰ লগত ল'ৰা ছোৱালীক দিব পাৰিব বা মাইলৰ লগত। কম সময়ৰ ভিতৰতে তেল ব্যৱহাৰ নকৰাকৈ ইমান সুন্দৰ এটা সুস্বাদু পিঠা আপোনালোকে বনাই খাব পাৰিব। যদি মোৰ ৰেচিপিটো ভাল লাগিলে তেন্তে হ'লে নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব আৰু এবাৰ ট্ৰাই কৰি চাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।